৭৫তম স্বাধীনতা দিৱস উপলক্ষে মুকলি আকাশত উৰি থকা তিৰংগা জাতীয় পতাকাৰ তলত সমাৱেশ হোৱা সন্মানীয় প্ৰধান অধ্যক্ষ মহোদয়, লগতে উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে মোৰ মৰমৰ ভাইটি ভণ্টিসকল, লগতে উপস্থিত স্বদেশপ্ৰেমী অভিভাৱকসকল, প্ৰথমতে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে স্বাধীনতা দিৱসৰ বিষয়ে দুই এষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে অধ্যক্ষ সভাপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1947 চনৰ 15 আগষ্ট তাৰিখটো ভাৰতৰ সোণোৱালী ইতিহাসত উদীয়মান দিন, কাৰণ এইটো দিনতে ভাৰতবাসীয়ে 200 বছৰীয়া ব্ৰিটিছ শাসনৰ অন্ত পেলাই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এই স্বাধীনতা লাভ কৰাটো ইমানো সহজ নাছিল। এইটো স্বাধীনতা লাভ কৰিবলৈ বহুতো স্বাধীনতা সংগ্ৰামী আৰু বীৰ পুৰুষে বিভিন্ন সংগ্ৰাম বা আন্দোলন কৰাৰ লগতে বহুজনে দেশ মাতৃৰ বাবে নিজৰ জীৱনো বলিদান দিছিল। ব্ৰিটিছসকলে প্ৰায় 200 বছৰ ধৰি ভাৰতত শাসন কৰি আহিছিল। ব্ৰিটিছৰ শাসনকালত ভাৰতীয়সকলে বিভিন্ন অত্যাচাৰৰ সন্মুখীন হৈছিল। ব্ৰিটিছসকলে ভাৰতীয়সকলক পুতলাৰ দৰে ব্যৱহাৰ কৰিছিল, অৰ্থাৎ তেওঁলোকে যি কৈছিল সেয়াই ভাৰতীয়সকলে মানি চলিব লাগিছিল। ব্ৰিটিছ শ্ৰীবত ভাৰতীয় সৈন্যসকলক অমানৱীয় ব্যৱহাৰ কৰা হৈছিল আৰু কৃষকসকলে শস্য খেতি কৰিব নোৱাৰাৰ বাবে অনাহাৰত মৃত্যুৰ মুখত পৰিছিল আৰু গধুৰ ভূমি কৰ পৰিশোধ কৰিব লগা হৈছিল। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল। মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, ভগত সিং, চন্দ্ৰাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডে, দাদাভাই নৱজীৰৰ দৰে বিখ্যাত নেতাসকলে ব্ৰিটিছসকলৰ বিৰুদ্ধে নিৰ্ভয়ে যুঁজ দিছিল। তেওঁলোকৰ বহুতে ভাৰতীয়ক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গ কৰিছিল। তেওঁলোকৰ অৱদান আৰু প্ৰচেষ্টা ভাৰতৰ স্বাধীনতা ইতিহাসত স্মৰণীয়। এনেদৰে দেশ মাতৃৰ বাবে কৰা কঠিন আৰু দীৰ্ঘায়ু
সংগ্ৰাম কৰি বীৰ পুৰুষসকলে অৱশেষত ব্ৰিটিছ শাসনৰ অন্ত পেলাই 1947 চনৰ 15 আগষ্ট তাৰিখে অৰ্থাৎ আজিৰ এই বিষয় দিনটোতে ভাৰতবাসীয়ে স্বাধীনতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এই কাৰণে ভাৰত বা বিদেশত বাস কৰা প্ৰাচীন ভাৰতীয় নাগৰিকৰ হৃদয়ত এই দিনটোৰ যথেষ্ট গুৰুত্ব আছে। আজি আমি স্বাধীন হোৱা বাবেই বিশ্বৰ ভিতৰত সফলতাৰে আমাৰ চানেকি দাঙি ধৰিব পাৰিছোঁ।